ক'ব এই বিষয়ে শতবৰ্ষীয় বৰগোহাঁই বংশাৱলী উদযাপন কৰিছে এইখন চাউবিং ক্ষেত্ৰৰ ইতিহাসৰ সাক্ষী হৈ ৰ'ব তাৰ বিষয়ে কি ক'ব আপোনাৰ অনুভৱটো? নমস্কাৰ। এটা বিশেষ ঘটনা আমি আপোনালোকক যিসকল আমাৰ মহিলাই কোৰাছ পৰিৱেশনৰ বাবে সাজু হৈ আছে জনাইছোঁ। তেওঁলোকক অতি শীঘ্ৰে কালি দেখিছে আমাৰ কৰ্তৃপক্ষই মঞ্চৰ পতাকাৰে সন্মুখত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। শতবৰ্ষ এটা বিশেষ ঘটনা আৰম্ভণি হৈছে। যিসকল মহিলাই কোৰাছ পৰিৱেশনৰ বাবে সাজু হৈ আছে তেওঁলোকক অতি সোনকালে আমাৰ মঞ্চৰ সন্মুখত উপস্থিত হ'বলৈ অনুৰোধ জনালোঁ। মৈদাম তৰ্পণ আৰু ফুৰালুং পূজাৰে বৰগোহাঁই বংশাৱলীৰ আৰম্ভণিত আপুনি কালি দেখিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বুৰঞ্জী বিষয়ক কুইজৰ প্ৰতিযোগিতা হৈছে। আজি আমাৰ মাজলৈ উপস্থিত হৈছে আমাৰ বৰগোহাঁই বংশৰ সিংহপুৰুষ আদিপুৰুষ ডক্টৰ হোমেন বৰগোহাঁই। যিসকল মহিলাই কোৰাছ পৰিৱেশনৰ বাবে সাজু হৈ আছে তেওঁলোকক অতি শীঘ্ৰে অকল কেৱল মাত্ৰ মঞ্চৰ সন্মুখত কোৰাছ নহয়, উপস্থিত হ'লেও হ'বলৈ অসমৰ বৰগোহাঁইসকল আহি ইয়াত আমি লগ লাগিছোঁ। লগ লাগি মোৰ অনুভৱ ইয়াত খুবেই আনন্দিত। আৰু আমি ইয়াৰ মাজতে আমি দেখিছোঁ যে আমাৰ এই অঞ্চলৰ বিভিন্ন জাতি উপজাতি ভাষা ভাষী বৰ্ণ সম্প্ৰদায়ৰ মানুহ আহি ইয়াত উপস্থিত হৈছেই। আৰু যিটো আমাৰ সমন্বয় আৰু সম্প্ৰীতিৰ কথা ইতিমধ্যে আপোনালোকে চকুৰে দেখিছে। আৰু ইয়াৰ মাজতে আমি আজি খামৰাত নামৰ এখন স্মৃতিগ্ৰন্থ ইতিহাস সদায় কঢ়িয়াই লৈ সকলোৱে কৈছোঁ যে আমি ধেমাজিৰ পৰা আহিছোঁ। প্ৰতি বছৰে আহি ইয়াত পাবহি। ইয়াত পৰিৱেশটো বহুত ভাল লাগিছে। তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেনেকৈ বৰগোহাঁই বংশাৱলী চাবলৈ হেঁপাহত আহিছিলোঁ তেনেকৈ ইয়াত আমি সকলোখিনি ফেচিলিটি পাইছোঁ। ইয়াতে আমি নথৈ সুখী হৈ তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। এই অধিৱেশনস্থলী লগ পাইছোঁ আৰু তেওঁলোকে টাই ভাষাৰ যি কৃষিসকলৰ গীত আছে তেওঁলোকৰ যি টাই ভাষাৰ গীত আছে তেওঁলোকে সেই গীত পৰিৱেশন কৰিব। তেওঁলোকৰ পৰা আমি সেই গীত শুনো আহোঁ। মই এটা আমাৰ টাই পৰম্পৰা গীত তিথি গীত কা সিটনা মই গাবলৈ লৈছোঁ। Tunle hao tang hing tang chai pinong niti mung lao ka tunle hao tang hing tang chai wai wai hapon kan maya pipe alle kusulai pinong hapon kan mama le kutai hai lai kunya pinong miti mung lao katun le hao tang tang sai wai wai hapon kan mama le kutai hai lai kunya. Namaskar. Aman kal. ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ। বহুত মূল্যবান তেওঁলোকে গাইডলে এই অধিৱেশনস্থলীত তেওঁলোকে বহুত ব্যস্ততাৰ মাজত এই গাইডলে আৰু আমি খন্তেক সময়ৰ পিছতে যি জনপ্ৰিয় কণ্ঠশিল্পী আহিব তেওঁলোকৰ পৰা তেওঁলোকৰ মনোভাৱ জানিব চেষ্টা কৰিম। কিয়নো তেওঁলোকে কেনেকুৱা পাইছে কেনেকুৱা অনুভৱ কৰে এই অধিৱেশনস্থলী শতবৰ্ষীয় অধিৱেশনস্থলী। আৰু আমি এবাৰ মানুহৰ যি সমাগম আৰম্ভ হৈছে সেই সমাগম দেশৰ বিচাৰিছোঁ। আৰু আমাৰ কি ক'ব বিচাৰে আৰু এই ইতিহাসৰ সাক্ষী হৈ ৰ'ব এই
বৰজনী বংশধৰসকলে যিখিনি যিখিনি মানে নিয়ম নীতি ইয়াত পালন হৈছে হৈছে বুলি কৈ ভালেই লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ। আৰু আমি অকণমান মাজভাগলৈ যাবলৈ চেষ্টা কৰিম, কিয়নো মানুহৰ সমাগম বৃদ্ধি পাইছে আৰু মানুহৰ আৰম্ভ হৈছে, কিয়নো খন্তেক সময়ৰ পাছতে সংগীত অনুষ্ঠান আছে, সেই সংগীত অনুষ্ঠান খন্তেক সময়ৰ পিছতে আৰম্ভ হ'ব। আৰু ইয়াত বহুতো যিসকল সংগীত প্ৰেমী আছে, তেওঁলোকৰ ভাল লাগিছে আজি কাক চাই পাইছোঁ এতিয়া, কাক চাব পাইছোঁ এতিয়া। তেওঁলোকে ইমান ধুনীয়াকৈ আহিছে আৰু তেওঁলোকে মনোভাৱ কৰিছে আৰু তেওঁলোকে যি সংগীত অনুষ্ঠান আছে সংগীত অনুষ্ঠান হেৰি কৰিব। আৰু আমি পুনৰ আপোনালোকক এই দৃশ্যাংশ দেখুৱাম। আৰু যি মানুহ মানুহ যি আহিব আছে, মানুহ অহা আৰম্ভণি হৈ গৈছে। আৰু আমি যেতিয়া মানুহৰ সমাগম সম্পূৰ্ণ কৰি আৰম্ভণি কৰি দৃশ্যাংশ দেখুৱাম। আমি অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ।